এনেদৰে কটাকটিবোৰ থাকিলে কেতিয়াবা মূৰটো গৰম হৈ যায়, কনফিউজ হৈ যোৱা যায়, কোনটোৰ লগত কোনটো কাটি দিয়ে, কেনেদৰে সংখ্যাবোৰ পোৱা যায়। গতিকে চাওঁ আহকচোন কেনেদৰে কৰে। এইটো চাওক 30 ভাগৰ 12, অৰ্থাৎ তলত আছে 30, ওপৰত আছে 12, আৰু এই মাজৰ এই চিনডাল যে দেখিছে, এই চিনডাল মানে হ'ল হৰণ চিন। অৰ্থাৎ এতিয়া 30ৰে 12ক আমি হৰণ কৰিব লাগে। এতিয়া আপোনালোকে এনেকুৱা এটা সংখ্যা লওক যিটো সংখ্যাৰে এই দুয়োটাকো আমি কি কৰিব পাৰোঁ, হৰণ কৰিব পাৰোঁ। কি সংখ্যা হ'ব পাৰে সেইটো? এতিয়া 12 আছে, ইয়াত 30 আছে, আমি যদি 2 লওঁ, ধৰি লওক আমি 2 ল'লোঁ, 2, ইয়াতো আমি 2 ল'লোঁ। এতিয়া 2ৰে যদি আমি 12 হৰণ কৰোঁ কিমান হ'ব? 2ৰে 12 হৰণ কৰিলে 6, আৰু 2ৰে 30ক হৰণ কৰিলে কিমান হ'ব? 15। দেখিছে আপোনালোকে? এই 2ৰে হৰণ কৰোঁ, 2টাকে কৰিলোঁ, ওপৰটোকো কৰিলোঁ, 2 তলৰটোকো কৰিলোঁ, কৰোঁতে আমি 2ৰে 12 হৰণ কৰোঁতে পালোঁ 6, আৰু 2ৰে 30ক হৰণ কৰোঁতে পালোঁ 15। এতিয়া চাওক আমি আৰু হৰণ কৰিব পাৰিম, আৰু এটা সংখ্যা এনেকুৱা এটা সংখ্যা লওঁ যিটো সংখ্যাৰে এই দুয়োটাকো যায়, তাৰমানে আমি মিনিমাইজ কৰি যাম, সৰু কৰি যাম, হৰণ কৰি কৰি। এতিয়া কিহেৰে যাব? ইয়াৰ ওপৰত আছে 6, তলত আছে 15, ইয়াক 3ৰে যাব। দুইটাকে যদি আমি 3ৰে কৰোঁ, চাওক 3 হৰণ 3 দিলোঁ, হৰণ 3 দিয়াৰ লগে লগে 3 2 6, আৰু 15ক 3ৰে হৰণ কৰিলে 3 5 15। দেখিছে? 5 ভাগৰ 2। তো এতিয়া চাওক সেই কথাটোৱে আমি এতিয়া তলত দেখুৱাইছোঁ। চাওক এইটো আমি এতিয়া কটাকটিটো, আপোনালোকে যিটো কনফিউজ হয় কটাকটিটো, এতিয়া কটাকটি কৰিম। এতিয়া চাওক আমি প্ৰথমতে কিহেৰে কৰিছিলোঁ? হৰণ 2ৰে কৰিছিলোঁ। এতিয়া এই সংখ্যাটো আমি ইয়াত নবহাওঁ, আমি মনতে ভাবি ল'ম এটা সংখ্যা যিটোৰে এই দুয়োটাকো কি কৰিব পাৰোঁ, আমি হৰণ কৰিব পাৰোঁ, অৰ্থাৎ কাটি দিব পাৰোঁ। এতিয়া আমি 2 লৈছিলোঁ, ইয়াত চাওক 2 লৈছিলোঁ, 2ৰে 12 কেইবাৰ গ'ল? 6 বাৰ। ইয়াত দেখাইছোঁ 2ৰে 12 কেইবাৰ গৈছিলে? 6 বাৰ, 6 বাৰ গ'ল। আৰু 2ৰে আমি 30ক কৰিলোঁ, কিমান বাৰ গ'ল? 15 বাৰ। এগেইন আমি কি কৰিছিলোঁ? 15 ভাগৰ 6 পালোঁ, এয়া 15 ভাগৰ 6, তাক আমি কি কৰিছিলোঁ? 3ৰে হৰণ কৰিছোঁ, অৰ্থাৎ 3ৰে আমি কাটিব পাৰোঁ, হৰণ কৰিছোঁ মানে কাটিব পাৰোঁ। 3 লৈছোঁ মনত, 3ৰে 6 কেইবাৰ গ'ল? 2 বাৰ, 3ৰে 15 গ'ল 5 বাৰ, অৰ্থাৎ থাকি গ'ল কিমান? 5 ভাগৰ 2। আমি 2 ধৰণে কৰিলোঁ কটাকটিটো, আপোনালোকে জনাত যিটো কটাকটি কনফিউজন, 2 ধৰণে কৰিলোঁ। আৰু কেনেদৰে কৰিব পাৰোঁ চাওক। এতিয়া 30 ভাগৰ 12 আমি কেনেদৰে কৰিব? এতিয়া চাওক এইটো 12টো যে আছে, আমি এতিয়া 12টো আমি ভাঙি দিম, অৰ্থাৎ কি কি পূৰণ কৰিলে 12 হ'ব, তাৰ কাৰণে আমি কি কৰিলোঁ? 12টোক আমি হৰণ কৰি চাওঁ। চাওক এই 2ৰে হৰণ কৰিলোঁ, 2 6 গুণ 12, আকৌ 6 আছে, 2 3 গুণ 6, অৰ্থাৎ 2 পূৰণ 2 পূৰণ 3, 2 পূৰণ 2 পূৰণ 3, 2 2 গুণ 4, 4 3 গুণ 12। এগেইন আমি 30টো এইবাৰ ভাঙি দিম। চাওক 30টো কিহেৰে যাব? 30টো 2 15 গুণ 30 হয়নে, আৰু 3 5 গুণ 15, অৰ্থাৎ 2 পূৰণ 3 পূৰণ 5, 2 3 গুণ 6, 6 5 গুণ 30। আমি 30টো ভাঙিলোঁ, কি কি পালোঁ? 30টো ভাঙোতে পালোঁ 2 পূৰণ 3 পূৰণ 5, 2 পূৰণ 3 পূৰণ 5। আকৌ 12টো ভাঙোতে কি পালোঁ? 2 পূৰণ 2 পূৰণ 3, অৰ্থাৎ 2 2 গুণ 4 3 গুণ 12। এতিয়া চাওক সহজ হৈ যাব। আমি 2ৰে 2 হৰণ কৰিলে কিমান বাৰ? একবাৰ গ'ল। আৰু কিবা কোনটো সংখ্যা আমি হৰণ কৰিব পাৰোঁ? 3ৰে কৰিব পাৰোঁ, 3 আৰু 3 হৰণ কৰিব পাৰোঁ, কাটি দিব পাৰোঁ, অৰ্থাৎ এতিয়া থাকি গ'ল কিমান? ওপৰত থাকি গ'ল 2, তলত থাকি গ'ল 5, অৰ্থাৎ 5 ভাগৰ 2। এতিয়া আন এটা লৈ যাওঁ। চাওক এনেকুৱা অংক পাইছে আপোনালোকে। তো ওপৰত 25/80 × 100 × 32। এতিয়া তলত কি আছে? এইকেইটাৰ তলত একো নাই, মানে 1 এটা আছে, 100/1 32/1, গতিকে 1টো নিলিখোঁ আৰু। তো তলত থাকি গ'ল 80, আৰু ওপৰত 25 × 100 × 32। ইতিমধ্যে আপোনালোকে বুজি পাইছেই যে এইডাল চিন মানে কি কৰা? হৰণ কৰা। কটাকটি মানে হৰণ কৰা। গতিকে এতিয়া আমি এনেকুৱা এটা সংখ্যা ল'ম যিটো সংখ্যা তলৰ সংখ্যা এটা আৰু ওপৰৰ সংখ্যা এটা আমি কি কৰিব পাৰোঁ? হৰণ কৰিব পাৰোঁ। ধৰি লওক আমি সংখ্যাটো 10 ল'লোঁ, ধৰি লওক আমি সংখ্যা এটা 10 ল'লোঁ, মনে মনে আমি 10টো ভাবি থৈছোঁ। যে 10ৰে আমি 80 কৰিলোঁ, 10ৰে 80 কৰিলে কেইবাৰ গ'ল? 8 বাৰ গ'ল। আৰু 10ৰে 100 কৰিলে কেইবাৰ গ'ল? 10 বাৰ। 10 10 গুণ 100, 10 8 গুণ 80, অৰ্থাৎ যিটো সংখ্যা ল'ম সেইটোৰে দুটাকে আমি হৰণ কৰিলোঁ। হৰণ কৰা মানে কটাকটি কৰা। এতিয়া তলত থাকি গ'ল চাওক 8, 8ৰে ওপৰৰ কিবা সংখ্যা আকৌ হৰণ কৰিব পাৰি নেকি? পাৰি। 8 1, 8ৰে 8ক কেইবাৰ যায়? একবাৰ, আৰু 8ৰে 32ক কেইবাৰ যায়? 4 বাৰ। অৰ্থাৎ এতিয়া ওপৰত কিমান হ'ল চাওক আপোনালোকে। ওপৰত 25
পূৰণ 10 পূৰণ 4 আৰু তলত কিমান থাকি গ'ল 1 হয়নে তো গতিকে 25 10 গুণ কিমান 250 25 10 গুণ 250 আৰু 250 4 গুণ কিমান 1000 আৰু তলত কিমান 1 আমি জানো যে 1 টো লিখাটো কোনো দৰকাৰ নাই গতিকে আমি ডাইৰেক্ট ইয়াৰ পৰা এইখিনি নিলিখি পেলাই আমি ডাইৰেক্ট লিখিব পাৰোঁ এনসাৰটো 1000 লিখিব পাৰোঁ এতিয়া কনফিউজনটো ক'ত আহে মই সেইটো দেখুৱাই দিছোঁ চাওক এনেদৰে কাটি দিয়ে শূন্যৰে শূন্য কাটি দিয়ে আপোনালোকক দেখুৱাইছোঁ যে শূন্যৰে শূন্যক নাকাটে আচলতে এইটো 10ৰে হৰণ কৰিলে 10ৰে 80 হৰণ কৰিলে কিবা যায় 8 বাৰ আৰু 10ৰে 100 হৰণ কৰিলে কিবা যাব 10 বাৰ গতিকে শূন্যৰে শূন্য কাটিছে 10ৰে হৰণ কৰিছে একেবাৰতে কৰি দেখাইছে শ্বৰ্টকাটত এটা থাকি গ'ল কিমান 8 তলত 8 থাকি গ'ল আৰু ওপৰত কি আছে 8ৰে কাৰোবাৰ যায় নেকি 8ৰে 8ক একবাৰ যায় আৰু 8ৰে 32ক 4 বাৰ যায় চাও একেটা লাইনতে এনেদৰে কৰি দিয়াৰ কাৰণে কি হৈ যায় কনফিউজ হৈ যায় কিছু ক্ষেত্ৰত তো থাকি গ'ল কিমান 25 * 10 * 4 অৰ্থাৎ 250 * 4 = 1000 এনেদৰে দিয়াৰ বাবে কনফিউজ হৈ যায় 0ৰে 0ক নাকাটে আচলতে যদি এটা শূন্য থাকে তেতিয়াহ'লে 10ৰে কাটে যদি ইয়াত দুটা শূন্য থাকিলে হয় তেতিয়াহ'লে আমি 100ৰে কৰিব পাৰিলো ধৰি লওক ইয়াত 800 আছে তেতিয়া 800ক আমি কি কৰিব পাৰিলো 100ৰে 800 কেইবাৰ গ'লে হয় 8 বাৰ আৰু 100ৰে 100 কেইবাৰ গ'ল হয় একবাৰ অৰ্থাৎ আমি তেতিয়া দুটা শূন্য কাটিলো হয় কিন্তু এতিয়া আমি এটা শূন্য কাটিছো যিহেতুকে 80 কে আছে এটা শূন্য আছে গতিকে আমি 10ৰে হৰণ কৰিব পাৰো গতিকে কনফিউজ নহব